বিস্কুট একো দেখা নাথাকে Hello guys, welcome back to my YouTube channel. আৰু বহুত দিনৰ বিৰতিৰ পাছত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি পুৰণি ভিডিঅ' যিটো আছিল লাচিতৰ লগত সংগতি ৰাখি আমাৰ তেজপুৰত এখন নাটক অনুষ্ঠিত কৰা হৈছিল ৰেপাৰ্টৰীৰ দ্বাৰা। আপোনালোকে হয়তো গম পাইছে এখন গুৱাহাটীতো অনুষ্ঠিত কৰা হৈছিলে। কেনেকুৱা ধৰণে কৰা হৈছিলে, ছেটিংবিলাক কেনেকৈ কৰা হৈছিলে, সকলোবিলাক মই আপোনালোকক এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুষ্ঠিত কৰা হৈছিলে তেজপুৰ হজৰা পুখুৰী ফিল্ডত আৰু এইদৰে এয়া লাইট মাইকৰ টেষ্টিং কৰি থকা হৈছে। আপোনালোকক চাউণ্ডটো বাৰু সম্পূৰ্ণকৈ শুনাব পৰা নাই, আপোনাক ভইচ অভাৰ দি আছোঁ কাৰণে। এইখন ৰেপাৰ্টৰী অনুষ্ঠিত কৰিছিলে, পুলক কুমাৰ ডেকাই পৰিচালনা কৰিছিলে। লগতে সহ পৰিচালক হিচাপে আছিলে জিতু দা আৰু এনেকৈ বিষ্ণু দা আৰু আমিও এই গ্ৰুপটোতে আছিলোঁ সৌভাগ্যক্ৰমে। এইটো এটা বহুত ডাঙৰ এটা কনচেপ্টত মই এনেকৈ অনুষ্ঠিত কৰা প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। হয়তো আপোনালোকেও কিছু সংখ্যকে চাগৈ এনেকুৱা প্ৰথমবাৰৰ কাৰণে দেখিছে। অসমৰ ইতিহাসত হয়তো প্ৰথমবাৰৰ বাবে এনেকৈ অৰিজিনেল ঘোঁৰা, অৰিজিনেল নাও বা অৰিজিনেল হাতী ব্যৱহাৰ কৰি পেলাই এখন নাটক মঞ্চস্থ কৰাটো সঁচাই মানে আপোনালোকৰ বাবেও হওক বা মোৰ কাৰণেও আশ্চৰ্যকৰ বিষয় আছিলে। কাৰণ ইয়াত আপোনালোকে যদি নিউজ চেনেলত চাইছে তেতিয়াহ'লে গম পাইছে বাৰু। মই আপোনালোকক কৈ দিছোঁ ইয়াত অৰিজিনেল ঘোঁৰা, অৰিজিনেল হাতী এইবোৰ সকলো ইউজ কৰা হৈছিলে। খন্তেক সময়ৰ পিছত মই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিম। ইয়াত আপোনালোকে দেখিছে যুদ্ধৰ প্ৰস্তুতিৰ কাৰণে কিদৰে ট্ৰেইনিং কৰি থকা হৈছে ইয়াত যুদ্ধ কৰিবৰ কাৰণে। ইয়াত আপোনালোকে দেখিছে মোগলৰ শিবিৰ, যেতিয়া লাৰাইঘাটৰ যুদ্ধ হৈছিলে তেতিয়া মোগলে শিবিৰত আছিলে, সেই শিবিৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। লগতে ইয়াত আৰু বহুতো আছে আপোনালোকৰ আহোমসকলৰ চক্ৰধ্বজ সিংহই হওক বা বেলেগ ৰজাসকল কেনেকুৱা আছিলে তেওঁলোকে আৰু তেওঁলোকৰ সাজপাৰবিলাক কেনেকৈ ইয়াত হেৰি কৰিছিলে, সকলো ধৰণৰ বস্তু ইয়াত দেখুওৱা হ'ব। আৰু কি অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰা হৈছিলে, বৰটোপেই হওক বা বিভিন্ন ধৰণৰ টেগাৰেই হওক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিলে আৰু মানে বেকগ্ৰাউণ্ডত কি ইউজ কৰা হৈছিলে সকলোবোৰ আপোনালোকক ইয়াত দেখাবলৈ চেষ্টা কৰিম। ইয়াত অৰিজিনেলি ইয়াত নাও চলোৱা হৈছিলে আৰু নাওবোৰ চলাওঁতে যাতে একো অসুবিধা নহয় তাৰ কাৰণে ইয়াত চৰকাৰী সহায়কাৰী কৰ্মী আছিলে, তেওঁলোকক ইয়াত নিয়োগ কৰা হৈছিলে। পিছফালে মই আপোনালোকক সকলোবোৰ দেখাম, আপোনালোকে মাত্ৰ কিছু সময় অপেক্ষা কৰক আৰু আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি সকলোবিলাকেই তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। তথ্য নহয় আচলতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিছে এয়া হজৰা পুখুৰীৰ পাৰত অনুষ্ঠিত কৰা লাচিতৰ যিখন নাটক, যিখন বহুত চৰ্চিত হৈছিলে সদৌ অসমতে, সমগ্ৰ অসমতে চৰ্চিত হৈছিলে, এইখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু দেখাবলৈ চেষ্টা কৰি গৈ থাকিম। এয়া লাইটৰ ছেট আৰু লাইট আৰু মাইকৰ ইয়াত আপোনালোকে যদি আহিলে হয় তেতিয়াহ'লে দেখিলে হয় কি। এয়া আপোনালোকে দেখিছে এয়া আহোম শিবিৰৰ পিছফালৰ কেনেকুৱা, আগফালৰ পৰা দেখিবলৈ বহুত ধুনীয়া লাগিছিলে জুপুৰিটো, কিন্তু পিছফালৰ পৰা চাওক আপোনালোকে দেখিবলৈ সক্ষম হৈছে জুপুৰিবোৰ কেনেকুৱা পিছফালৰ পৰা বনোৱা হৈছিলে মানে দিছিলে। এয়া আপোনালোকে দেখিছে জিতু দা আৰু জাহানাৰা মেম, তেওঁলোকে নাটকখনৰ সম্পৰ্কতে কথা পাতি আছে। মই আপোনালোকক এই ৰাজপ্ৰসাদটো দেখাই দিব লৈছিলোঁ। এই ষ্টেজটোৱে হৈছে আহোমৰ ৰাজপ্ৰসাদ আৰু এই ৰাজপ্ৰসাদটোতে আপোনালোকে ভিডিঅ'ত দেখিব যে ৰজাসকলে কিদৰে ইয়াত থাকি পেলাই তেওঁলোকে ৰাজকাৰ্য পৰিচালনা কৰা দেখুৱাইছিল। আৰু এইফালে আমাৰ বিষ্ণু দা হাই কৰিছে। ঠিকেই বুজিছা, সেইজনে হ'ব অসমীয়া সেনানীৰ সৰ্বাধিনায়ক। জননীৰ হিত সন্মান উদ্ধাৰৰ গুৰু দায়িত্ব ন্যস্ত কৰা হ'ব তেওঁৰ ওপৰত, যাৰ নাম লাচিত। আপোনালোকে দেখিবলৈ সক্ষম হৈছে তেজপুৰৰ পৃথ্বীৰাজ ৰাভা, লগতে আছে প্ৰাঞ্জল শইকীয়া ছাৰ, এনেকৈ বহুকেইজন দিগ্গজ অভিনেতা। লগতে ইয়াত আছিলে আংগুৰলতা বাইদেউ
আৰু আছিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাদেৱ। এনেদৰে বহুকেইজন দিগ্গজ অভিনেতাৰ উপস্থিতিৰে নাটকখন আৰু অধিক মনোমোহা কৰি তুলিছিল। এনেদৰে আৰম্ভ হ'ল দ্বিতীয়টি দিন আৰু অলপ আগতে আপোনালোকে দেখা ৰাজপ্ৰসাদটোৰ কিছু মেৰামতি কাম থাকি যোৱাৰ বাবে ৰবুদাই অলপ ঠিক কৰি দিছে এইবোৰ। আপোনালোকে ৰাজপ্ৰসাদটো যাতে দেখিবলৈ সুন্দৰ হয় তাৰ কাৰণে এইটো অলপ ব্যৱস্থা কৰি দিছে। মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আহোম শিবিৰ আৰু মোগল শিবিৰত বেক ষ্টেজত কি হয়। ইয়াত আহোম শিবিৰত আপোনালোকে জাহানাৰা মেমক দেখিব, প্ৰাঞ্জল শইকীয়া ছাৰক দেখিব, এনেকুৱা বহুকেইজনক দেখিব। লগতে মই এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ কিদৰে সঁচা সঁচিকৈ ইয়াত নাও চলাই পেলাই কিদৰে যুদ্ধ কৰা হৈছিলে। এয়া আপোনালোকে দেখিছে বাঘ সিংহ আৰু লাচিতৰ দুখন নাও কিদৰে মোগল শিবিৰৰ ফালে গৈ যুদ্ধ কৰিবৰ কাৰণে গৈ আছে। আৰু এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া আপোনালোকে দেখিছে কেনেকৈ SDRFৰ জোৱানসকলে তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে এই সকলোবোৰ যোগাৰ কৰি আছে যাতে কোনো ধৰণৰ অঘটন নহয় তাৰ কাৰণে। ইয়াত সকলো ধৰণৰ লাইটৰ সুব্যৱস্থা আছে। লগতে এয়া ছেফটিৰো সম্পূৰ্ণ তৈয়াৰী কৰা হৈছে যাতে কাৰো একো অঘটন নহয়। মই আপোনালোকক সকলোবোৰ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। আপোনাক লাচিতকো ওচৰৰ পৰা দেখাবলৈ কাৰণে চেষ্টা কৰিম। আৰম্ভ কৰিছো নাৱত প্ৰেক্টিচ এয়া লাচিতৰ চৰিত্ৰত অভিনয় কৰা বিজিত দা মিষ্টাৰ ইণ্ডিয়া। তেখেতক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ, তেখেতৰ প্ৰস্তুতিবোৰ ওচৰৰ পৰা দেখাব চেষ্টা কৰিলোঁ। আৰু পিছফালে আছে আমাৰ সকলোৱে মৰমৰ জিতু দা ৰূপায়ণ কৰিছে বাঘ হাজৰিকাৰ চৰিত্ৰ। আৰু এইদৰে নাৱত কিদৰে প্ৰেক্টিচ কৰিছিল আপোনালোকক ওচৰৰ পৰা দেখাব চেষ্টা কৰিলোঁ আৰু দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। ৰবুদা এফালে চাই দিয়া এবাৰ। অলপ আগতে যে আপোনালোকক কৈছিলোঁ ইয়াত সঁচা ঘোঁৰা ব্যৱহাৰ কৰা হৈছে বুলি। ইয়াত চাওক লাচিতৰ সৰুকালিৰ অৱস্থাটো দেখাবলৈ লওঁতে ইয়াত লাচিতক সৰু ঘোঁৰাৰ ওপৰত উঠাই পেলাই দেখুওৱা হৈছে। আৰু ইয়াত পদ্ম হাজৰিকা ছাৰ আছে। আপোনালোকে ইয়াত পদ্ম হাজৰিকা ছাৰক অন্য ৰূপত দেখিবলৈ সক্ষম হৈছে। লগতে ইয়াত আপোনালোকে দেখি ভাল পাব যে ইয়াত প্ৰস্তুতিৰ সময়তে মানুহৰ ইমান ভিৰ, তেতিয়াহ'লে মূল নাটকৰ দিনাখন কিমান ভিৰ হ'ব ভাবি চাওক। এয়া দুই সেনা শিবিৰৰ প্ৰস্তুতি চলি আছে আৰু বৰটোপেই হওক বা অন্য কিবা সঁজুলিবোৰ ইয়াত আনি থিতাপি লগাই থোৱা হৈছে যাতে নাটকৰ দিনাখন ইয়াত কোনো প্ৰব্লেম নহয়। এয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ পদ্ম হাজৰিকা ছাৰ। ইয়াত মই আপোনালোকক কৈছিলোঁ এই নাটকখনত ইয়াত অৰিজিনেল ঘোঁৰা হাতী সকলোবোৰ ইউজ কৰা হৈছে। গতিকে তেওঁ যেতিয়া এই ৰাজপ্ৰসাদত তেওঁ প্ৰৱেশ কৰে সেই প্ৰৱেশ কৰাৰ সময়কণত এই হাতীৰ পিঠিত উঠি আহে আৰু তেওঁ হাতীৰ পিঠিত উঠি আহি হাতীৰ পৰা নামে কেনেকৈ সকলোবোৰ মই আপোনালোকক দেখাইছোঁ ৰিহাৰ্চেলৰ সময়কণ। পিছত আপোনালোকে হয়তো নিউজ চেনেলৰ যোগেদি অৰিজিনেল যিখন নাটক সেইখন আপোনালোকে দেখিছে, কিন্তু কেনেকৈ প্ৰস্তুতি কৰা হৈছে সেইবোৰ আপোনালোকে দেখা নাছিলে। এইবোৰ মই আপোনালোকক দেখাইছোঁ। সেনানীৰ মাজত যুদ্ধ সংঘটিত হৈ আছে আৰু ইয়াৰ চাঙৰ ওপৰত প্ৰাঞ্জল শইকীয়া ছাৰ তেওঁ ৰিহাৰ্চেল কৰি আছে। আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়কৈ। মই আপোনালোকক এনেদৰে বেক ষ্টেজৰ সকলোবোৰ দেখাবৰ কাৰণে চেষ্টা কৰি গৈ থাকিম। আপোনালোকে উপভোগ কৰি যাওক।
বেক ষ্টেজত বিষ্ণুদা আৰু মই আমাৰ বেক ষ্টেজ পৰিচালনাৰ দায়িত্ব পৰিছিলে। সেইকাৰণে আমি বেক ষ্টেজৰ পৰা আপোনালোকক ইয়াত দেখাবলৈ কাৰণে সক্ষম হ'লোঁ। আপোনালোকক দেখাই গৈছোঁ কিদৰে বেক ষ্টেজৰ পৰা মানে সকলোবোৰ দৃশ্য আপোনালোকে উপভোগ কৰে, কাৰণ আপোনালোকে হয়তো নিউজ চেনেলবোৰত নাটকখনৰ আগৰ পৰা সন্মুখৰ ভাগৰ পৰা উপভোগ কৰিছে। যদি নাই কৰা তেতিয়াহ'লে বাৰু আপোনালোকে এইদৰে উপভোগ কৰক। আপোনালোকক অন্য এক মাদকতা পাব। আৰু যিসকলে উপভোগ কৰিছিল ইয়াত আহি পেলাই সন্মুখৰ পৰা চাইছিলে, তেওঁলোকৰ বাবে এইটো এক নতুন অভিজ্ঞতা হ'ব, তেওঁলোকৰ বাবে এটা নতুন মাদকতা হ'ব, কাৰণ তেওঁলোকে সেই অনুশীলনবোৰ দেখা নাছিলে। লাচিত আৰু এনেকৈ অনুশীলন কৰি থকা আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ, আৰু এনেকৈ দেখাবলৈ কাৰণে চেষ্টা কৰিম কি হৈছে। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ। খুনলুং আৰু খুনলাই সিন্ধুইন আৰু ইৰাৱতীৰ শিখৰত মগং ৰাজ্যৰ প্ৰবল প্ৰতাপী ৰজা খেনখাম, আৰু তোমালোক হলা সেইজনা খেনখামৰ সুযোগ্য সন্তান। মই এনেহেন অপৰূপ অসমভূমি হে লেংগন, এয়াই হ'ব আমাৰ উপযুক্ত বাসভূমি। আপোনালোকে দেখিছে প্ৰত্যেকগৰাকীয়ে ছোৱালীয়ে হাতত বন্তি লৈ আছে। ইয়াত আহোমৰ শাসন আৰম্ভ হোৱাৰ যি চিত্ৰ তাৰ আগতে তেওঁলোকক দেখাবৰ কাৰণে প্ৰথমে এইদৰে এটা গীতেৰে তেওঁলোকক এই বন্তি প্ৰজ্বলন কৰোৱা হয়। এই শিশুৰ আছে অদম্য আমি সন্মুখলৈ আহ্বান জনাইছো চক্ৰধৰ সিংহৰ চৰিত্ৰ ৰূপায়ণ কৰা পৃথ্বীৰাজ ৰাভা সময়ছোৱাত মাৰ্গদৰ্শন প্ৰদান কৰিছিল, সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াইছিল, আৰু সকলোতকৈ আমি আহ্লাদিত হৈছিলো জিলাখনৰ যিগৰাকী প্ৰশাসনিক মুৰব্বী, সেই মুৰব্বীগৰাকীয়ে চৰকাৰী অতঃ দায়িত্বৰ মাজতো আপোনালোকে সকলোৱে জানে আজিকালি চৰকাৰৰ বিভিন্ন কাম, সেই কামৰ মাজতো এই প্ৰয়াসক সাকাৰ ৰূপ দিবলৈ নিজে উদ্বুদ্ধ কৰাই নহয়, আজিৰ নাটকখনৰ চুকাফা চৰিত্ৰ ৰূপায়ণ কৰি সকলোকে আপ্লুত কৰিছিল এয়া সন্মানীয় উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া। আমি খুব আহ্লাদিত আৰু আমাৰ বাবে যথেষ্ট অনুপ্ৰেৰণাদায়ক কথা যে এগৰাকী উপায়ুক্ত এনেদৰে দুটি নিশাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা লাচিত নাটকখন জৱনিকা পৰিলে। আপোনালোকে হয়তো দেখি ভাল পালে। এয়া দেখিছে আপোনালোকে বৰটোপ কিদৰে বনোৱা হৈছিলে, দেখাত সম্পূৰ্ণ অৰিজিনেল লুক এটা দিয়া হৈছিলে। আপোনালোকক সকলোবোৰ দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ, যিমান যি পাৰিছোঁ খাদ্য অনুসাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিদৰে মেকআপ ৰুমত মেকআপ কৰা হৈছিলে। ইয়াৰ ৰূপতে মেকআপ কৰি আছে, কিদৰে ইয়াত এক্টৰসকলক কিদৰে মেকআপ কৰা হৈছিলে আপোনালোকক সকলোবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম। এয়া জিতুদা নৱজিত সকলো ইয়াত আছে। আপোনালোকক ইয়াৰ অস্ত্ৰ শস্ত্ৰবোৰ ইয়াৰ পৰা লৈ যোৱা হৈছিলে, সকলোবোৰ ইয়াত যোগাৰ কৰি থোৱা হৈছিলে যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। সকলোবোৰ ইয়াত যোগাৰ কৰি থোৱা হৈছিলে, আৰু বেক ষ্টেজত যিসকল শিশু আছিলে শিশুসকলৰ মাক দেউতাক ইয়াত আছিলে। আৰু ইয়াৰ পৰা আপোনালোকক মই অলপ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ, লগতে আপোনালোকক বেক ষ্টেজত নাও চলোৱাৰ পৰা আৰম্ভ কৰি সকলোবোৰ আকৌ অলপ অলপ দেখাই দিছোঁ, আপোনালোকে চাই লওক।
অভিনয় কৰিছে লগতে ছেটিংছৰ কাম কৰিছে দৃশ্যসজ্জা আমাকে উঠাই দিছিল বাবুল গোটেই আখৰাৰ সময়ত সহযোগিতা কৰি অৰুণাৰ দ্বাৰা সম্ভৱপৰ হৈছে আৰু ইমৰান এইদৰে নাটকখন পৰিসমাপ্তিৰ পিছত বিভিন্ন ধৰণৰ নিউজ চেনেলে আহি সাক্ষাৎকাৰ লৈ আছে প্ৰাঞ্জল শইকীয়া ছাৰে অংকুৰতা বাইদেউ আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ নিউজ চেনেলে আহি সাক্ষাৎকাৰ লৈ আছে আৰু সম্বৰ্ধনা জনাই আছে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব আকৌ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে তেতিয়ালৈকে ষ্টে টিউন বাই বাই ধ্ৰুৱজ্যোতি নাথ